Hare Rama, Hare Rama, Hare মহান মপানেৰে গৰ্জি আহিছে। বৰা মই আনিছো খেতি নকৰিবি বৰাহৰ প্ৰতি হৰ নিক্ষেপ। কিয় তুমি মিছা তই কৰিছা বান পহাৰ মই এই বান কৰিছো নিক্ষেপ। ময়ো কৰিলো বৰাহৰ প্ৰতি হৰ নিক্ষেপ। কোন তই নাৰী সংগী কিৰাত ৰাজন নাজান তই কোন মই এই গান্ধীৱে মই কৰিছো সমস্ত পৰাস্ত। বাক্যৰ মুখৰ বাক্যৰ প্ৰয়োজন নাই। এই বৰা মোৰ ভক্ষণ ইয়াক মই বধ কৰিছো, গতিকে কৰিলো মই উচিত বিচাৰ। আকৌ কৰো মোকেই তিৰস্কাৰ।
আচৰিত অত হস্ত মই কৰিলো পহাৰ হস্ত এইবাৰ এই গান্ধীবে কৰিম তোক পৰাস্তৰ যুদ্ধ নবমী মিনিষ্টাৰ মোৰ হাতে আচৰিত অতি আচৰিত হত হস্ত মই কৰিলো পহাৰ নাই নাই মই মোৰ ইষ্টৰ দেৱতাক এবাৰ কৰো স্মৰণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় মোৰ ইষ্টৰ দেৱতাক বৰ মাল্য মই কৰিছো প্ৰদান কি মোৰ ইষ্টৰ দেৱতাৰ বৰ মাল্য হৈ তাত শোভা পাইছে বুজিছো মই সৎমবেশী কৰি মোক কৰিছে মোক পৰিধান হে প্ৰভু মোক ক্ষমা কৰিব প্ৰভু উঠা ভক্ত ধনঞ্জয় কোৱা নাই তোমাৰ অলপ দুখ কিৰাত ৰূপে মাত্ৰ তোমাক কৰিলো পৰীক্ষা বুজিলো তুমি আমি সমভক্তিবান দেৱাসুৰ আৰু মনুষ্যৰ মাজত নাই তোমাৰ সমান শক্তিবান প্ৰভু কুৰুক্ষেত্ৰৰ ৰণত যাতে আমাক সহায় কৰে সখা কব যাদৱ নন্দন গোলোক বিহাৰী সৰু পাণ্ডৱৰ যুদ্ধত নিশাৰ কালে পাণ্ডৱৰ শিবিৰে দ্বাৰৰক্ষী ৰূপে থাকিম নিজেই জানিবা তোমাৰ বিজয় নিশ্চিত এতিয়া যি ধনুত অৰ্জুনিলে লক্ষ লক্ষ শক্তিশালৰ হয় অৱতাৰ তেনে অস্ত্ৰ তোমাক কৰিলো প্ৰদান ভাল প্ৰভু কিন্তু বাছা প্ৰভু এই অস্ত্ৰ সহজে নকৰিবা প্ৰভাৰ উচিত শত্ৰুৰ সন্মুখীন হ'লেহে এই অস্ত্ৰ ধৰিবা প্ৰভাৰ নহ'লে হ'ব ত্ৰিভুৱন চাৰখাৰ ভাল প্ৰভু এতিয়া যাওঁহে বীৰবৰ আহে হব দেৱগণ তোমাৰ সবিতে অস্ত্ৰদান কৰিবৰ হেতু ব'লা দেৱী হিন্দু দেৱতাক ধৰি আনি নচচা সোণত দিবই লাগিব অন্যসকল দেৱতাৰ লগত আৰু মোৰে যুদ্ধ কৰিবৰে ইচ্ছা নাই কিমান আৰু ভীৰু দেৱতাৰ লগতে যুদ্ধ কৰিমে
তথাপি মনৰ কামনা নহল পূৰণে ইন্দ্ৰৰ লগত আৰু মোৰে যুঁজিবৰ ইচ্ছা নাই নহয় দৈত্যৰাজ ইন্দ্ৰক জয় কৰিল সঁচা এতিয়াও জীয়াই আছে শত্ৰু তাৰ আগেই কাৰণ দেশ কাটি ভাগত চুঙাত ভাল নহয় ইন্দ্ৰই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে বল নাই আমাক প্ৰতিবাদে চিন্তা কৰিব পাৰে তাৰ আগেই দৈত্যৰাজ তাৰ আগেই স্বৰ্গ ধ্বংস কৰা হওক হাঁহি উঠে তোমাৰ কথা শুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে এই নিপাতৰে লোম এডালো লৰাব নোৱাৰে ইচ্ছা কৰা হলে ব্ৰহ্মা বিষ্ণুকে হত্যা কৰি শিৱকে শিকনি লগাই সময় কাৰাগাৰে বন্দী কৰি থব পাৰিব কিন্তু সিহঁতৰ দৰে ভীৰু দেৱতাকে বন্দী কৰাটো দৈত্যৰে ধৰ্ম কি উপায়েৰে স্বৰ্গপুৰে ধূলিৰ লগতে উৰুৱাই দিব পাৰো তাৰহে লাগে মোক মাথো উপায় এইবাৰ দৈত্যৰাজ স্বৰ্গত ৰমণী কৰিল দেৱতাৰ তেজেৰে আৰু ইহঁতৰ বুকুৰ কেঁচা লগত হয় আক্ৰমণ কৰি দেৱতাৰ কুল সুনিত্ৰে মনোবাঞ্ছা পূৰ্ণ কৰিম আমাৰ ধন্য মোৰে সেনাপতিসকলে শতমৰ প্ৰশংসা কৰো তোমালোকৰ বীৰত্বক তোমালোকৰ বাহুৰ বলতে আজি মই বীৰ বুলি পৰিচয় দিছো দৈত্যৰাজ সকলো সাজু মাত্ৰ যুদ্ধ যাত্ৰা কৰিব লাগে সেনাপতি দৈত্যৰাজ যুদ্ধ যাত্ৰা কৰাৰ আগতে কিছু আনন্দ উপভোগ কৰা হওক কেনে শুনা মোৰ অভিপ্ৰায় উত্তম অভিপ্ৰায় দৈত্যৰাজ ৰম্ভাকৰ দৈত্যৰাজ তুমি অতি শীঘ্ৰে যোৱা সুৰাহান নৰ্তকে ৰাজমালৈ কৰা নিমন্ত্ৰণ আপোনাৰাই জ্ঞানত হিৰে কৰিম পালো এয়া সুৰা লগাৰো এই নতকীগণ নৰ্তকে সুৰা দিয়া আৰু সকলে নৃত্য কৰা অচিৰে আমি যুদ্ধ যাত্ৰা কৰিম অমৰাৱতীপুৰে এই হেতু তাৰ আগে অলপ আনন্দ কৰা হওক দিয়া সুৰা আৰু নৃত্য কৰা সকলোৱে স্বৰ্গত মৰ্ত্যত মই শশী অমৰাৱতীতে শশী তুমি সঁচাই বৰ সুন্দৰী চোৱাচোন তুমি মোৰে বাও কাষে থাকিলে দৈত্যৰে ৰাজহিংসাখনে কেনে শুৱনি হয় দৈত্যৰাজ আপুনি অধৈৰ্য হৈ পৰিছে অধৈৰ্য তুমি পাগল হোৱা নাইতো নৃত্য কৰা আনন্দ কৰা মাইহঁতে আনন্দ কৰা আৰু সুৰা দিয়া দৈত্যৰাজ আপুনি অধৈৰ্য হৈ পৰিছে গতিকে কালিকা প্ৰভাৱিত আমাৰ যুদ্ধ যাত্ৰা কৰিব লাগে গতিকে আপুনি নিশ্চিন্ত থাকক অলপ বিশ্ৰাম কৰক আপত্তি আধিপত্য হৈছে নেকি লগত নাই ঠিক সময়তে আহিছো মই আজি যেনে তেনে ধ্ৰুপতি গৰীব ঘৰত নহলে আৰু সুযোগত নিমিলিব
পাপান্ন বান্ধৱত তহঁতৰ ভাইয়ে হত্যা কৰিছে মোৰ বন্ধু হিড়িম্বা ভক বকাসুৰক। এই হেতু নিত্য নাই মোৰ। আজি অকস্মাতে মিলিল তহঁতক, সেই হেতু পালো দখন চাৰিজন। জানিবা আজি সবাৰো ঘটিব পলয়। বন্ধু সন্তাক যদি প্ৰতিশোধ ল'ব নোৱাৰো, তেতিয়াহ'লে জগতে মোক হাঁহিব কামৰূপ বুলি। তহঁতৰ আজি মোৰ হাতত নিশ্চয় নাই। সাৱধান পাখণ্ড। ৰাম কৃষ্ণ হৰি লাগিলে ৰাম কৃষ্ণ হৰি লাগিল দেখিলানে সুন্দৰী স্বামীৰ বিলৈ? গতিকে তুমি মোক স্বামী বুলি কৰা সম্বোধন। দৈত্য সতীৰ কোপনলে পৰি হবি ফটো। নাজানানে তই স্বামী মোৰ ভীম আৰু ধনঞ্জয়? ভীম গৈছে মেঘয়া হেতু, আহিব তুৰন্ত, খন্তেক কৰ অপেক্ষা। সুন্দৰী, কত ভীম সঞ্জয়ে নোৱাৰে ভেদিব এই জটাসুৰৰ। গতিকে তুমি মোক স্বামী বুলি কৰা সম্বোধন। সুন্দৰী কি ভাবিছা? স্বামী বুলি কৰা সম্বোধন। ৰক্ষা কৰা, ৰক্ষা কৰা, Thank you.
কোনে ৰক্ষা কৰে তোমাক? আহা বলিছো, আহা। কোনে ৰক্ষা কৰিব তোমাক? কোনে ক'লে জটাসুৰ পলাইছে বুলি? জটাসুৰ ইমান ভয়াতুৰ বুলি ভাবিছা নেকি? যুদ্ধ নাপাবি নিশ্চয়। কালিলৈ পুনৰ ইন্দ্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হওক। তাৰ বাবে তুমি কিমান সৈন্য সাজু কৰিছা? দাদা নৌখিনি খেলাও সাজু হৈ আছে, মাত্ৰ যুদ্ধ যাত্ৰা কৰিব লাগে। দৈত্যৰাজ, কালিলৈ যুদ্ধত ইন্দ্ৰক বন্দী কৰি আনিম। অমৰত সমৰল এয়াৰ মোৰ ইখন প্ৰতিজ্ঞা। ধন্য ধন্য সেনাপতিসকলে সদায় প্ৰশংসা কৰোঁ তোমালোকৰ বীৰত্বক। হবে জয়ধানী মেদিনী গোপাই। জয় দত্তপতি, জয় দত্তপতি, জয় মহামহাবীৰগণৰ। অসমত ৰাজসভালৈ কিয় আহিলি দৌৰি? দুৱাৰত এজন প্ৰকাণ্ড বীৰ হাতত এপাত মহাধনু লৈ খাও খামুটি ধৰি আছে। আপোনাক যুদ্ধলৈ কৰিছে আহ্বান। এতিয়া কি কৰে কৰক আপুনি। কোন মূৰমূৰ্তি আগবাঢ়ি আহে পতংগৰ দৰে যাবলৈ নাজানে নেকি সি এতিয়াও জীৱিত? এই নিপাত ৰাজেশ্বৰ অলপতে গৈ আছে। দুৱাৰতে ৰৈ আছে বোধ হয় দুৰন্ত ইন্দ্ৰ। তাক আজি হত্যা কৰা হওক। বলা সকলোৱে।
শরীর বলে নগরী বলাম অবধান সাতমাকে ভিড়ু দেবতা আজ ভালকে হবেই ধ্বংস দেবতাই কুলোর পর ভেরুর সন্তান আর এক ক্ষুদ্র আজ্ঞা হইবি সাবধান হ মাত্র যুদ্ধ কর আজি তোর নামে স্বর্গের পুরা লুপ্ত করো এই গান্ধী বল যেতিয়া রক্ষা নহব তহতৰ দৈত্য কুলৰ বীৰৰ পৰিচয় হলো যেতিয়া এই গান্ধী মই ৰক্ষা নহব এবাৰ তোৰ বেশ বেশ তেন্তে সেয়েহে এ লাগিল হৰণ দেখা অতি ভয়ংকৰ জয় করিল বলি ভাবিছা নেকি রণ জয় হল কালকে হবে কোন তই অধম বৰ্বৰ কিয় তই মোক কৰ তিৰস্কাৰ দেখিছ নহয় তহঁতৰ দৈত্য কুলৰ কি অৱস্থা হৈছে বৰ তোৰ আজি নহব নিশ্চয় মুখৰ কথা নাই পৰিল অস্তে অস্তে হক কলিঙ্গ বেশ বেশ তেন্তে খেয়ে হোক দেখা করবা জরা কি লাগিল ভাবিছ নেকি রণতে জয় হলো বলে ওর হাতে দই আছে না পাবি নিস্তারে গান্ধী ধারে কোন কোন তই তোক মোৰ সত্য পৰিচয়
মই দৈত্যেশ্বরে নিপাত রাজন নিপথ নিপথ ৰাজন দুখ দুখ বধি মোৰ মনৰ কামনা কৰিম পূৰণ বেশ বেশ তেন্তে ধরষ্ট বেশ বেশ তেন্তে সেই হওক Oh!